এয়া মই দেখিছিলোঁ আজি মানে মাছৰ দানা দিব আহোঁতে গাহৰিজনী শুই আছে। তাৰপিছত মানুহজনক ক'লোঁ সেই আজি গাহৰি পোৱালি দিব নেকি, গঁৰালটো চাফা কৰি দিছোঁ। চাফা কৰি পেলাই আৰু গাহৰিজনীক বাহিৰলৈ মাতিছোঁ। মাতি পেলাই চাইছোঁ নাহে। ডিঙিত এৰালডাল লগাই থোৱা আছে, পলাই যায় মানে সেইকাৰণে এৰালডাল লগাই দৰ্জা নাছিলে বনালোঁ পাছত। তাৰপিছত তাৰিখ এনেকৈ লিখি থোৱা নাছিলোঁ, মনতো নাই। এই মাহী ঘৰত মানে পূজা আছিলে, পূজাৰ দিনাখন পূজা খাব গ'লোঁ, আহিলোঁ, আনিলোঁ মেলিলোঁ, বহুত ভাগৰ লাগিলে। তাৰপিছত লিখিবলৈ পাহৰিলোঁ, পাছতো পাহৰিলোঁ যে একেবাৰে পাহৰিলোঁ আৰু। তাৰপাছত ফোন কৰিলোঁ এবাৰ মাজতে, ভণ্টি মাহীৰ ছোৱালীজনী ৰং ইনফৰ্মেশ্যন দিলে। তাৰপিছত আজি আকৌ ফোন কৰিছোঁ বেলেগ এজনী ভণ্টিক, ফোন কৰি লৈ সোধ পোছ কৰোঁতে আজি 117 দিন হৈছে। এয়া দেখিছেনে, এটা গাহৰি পোৱালি ওলাইছে। আমি যেতিয়া দৰ্জা চৰ্জা বনাই গৈ পেলাই ভাতলৈ লাগিছোঁ তেতিয়া আহি চাইছোঁ, ভাত বনাব নাপালোঁ, আহি চাইছোঁ আপোনাৰ এটা দিলে আৰু এটা নষ্ট হৈছে, নষ্ট ওলাইছে এনে কি হৈছে নাজানো আৰু। কিন্তু এতিয়া একো ভালকৈ মানে নাই আৰু, ধিপিক ধাপাক একো মাৰি থকা নাই, গম পালোঁ এইটো নায়েই বুলি পেলাই। তাৰপাছত আৰু মই এয়া হাতটো মই এনেকৈ প্ৰায়ে ধৰোঁ আৰু, হাতত গ্ল'ভছ এনেকৈ নলগাওঁ, আনিও নাৰাখোঁ, নলগাওঁ, এনেকৈ ডাইৰেক্ট ধৰি চাফা কৰি দিওঁ। আৰু মই পিন্ধি আছোঁ গামোচা পিন্ধাৰ কাৰণটো হৈছে তাৰ আগদিনাখন মোৰ আঁঠুৰ পৰা অকণমান ওপৰত গৰম তেল ঢালি পেলাই ছালটো অকণমান এৰিছে। পেণ্ট চেণ্ট পিন্ধিলে, প্লাজো পেণ্ট বা এনেকৈ লেগিছ পেণ্ট পিন্ধিলে মানে পুৰিছে, ঘঁহা খাইছে, সেইকাৰণে মই এনেকৈ গামোচাখনকে মেৰিয়াই থৈছে। আৰু এটা ওলাইছে এইফালে, ইমান যে একদম জেগাটো ঠেক কৰি পেলাই লৈছে নহয়, এনেকৈ চুকত দিছে নহয়। আগৰবাৰ 3টা দিছিলে, একেবাৰে ডাঙৰ আছিলে, মানে 2টা মিলালে এটা হয়। এইবাৰ আকৌ সৰু দিছে, কেইটা দিব নাজানো, এতিয়া দি আছে আৰু। এয়া লৈ আহিছোঁ আৰু মই চাফা কৰি দিছোঁ। এতিয়া বাজিলে মই অনুমান কৰোঁতে 8:30মান বজাত মই গম পাওঁ। তাৰপিছত পোৱালি দিয়াটো 11টামান বাজিল আৰু। এই বাহিৰত পোৱালিটো থৈ দিছে, সিটো পোৱালিটো, আৰু বাকীবিলাকক এনেকৈ চাফা অভিযান চলাই আছোঁ আৰু। এই আমি কৰ্ড-চৰ্ডবোৰ কাটি নকৰোঁ, এনেকৈ দীঘলেই থৈ দিওঁ, নিজেই লাষ্টত ছিগি যায়। এয়া দিওঁতে আপোনাৰ 6টা হ'ল আৰু, 6টা হ'ল। ইয়াত থিয় হৈ আছোঁ আৰু ভাল লাগিছে এবাৰ মনটো, ভবাতকৈ অলপমান বেছি দিছে, যোৱাবাৰতকৈ অকণমান বেছি দিছে, সেইকাৰণে ভাল লাগিছে। এয়া লাষ্টত 2টা আছে আৰু ইয়াত মাজত এটা মাহঁতৰ আছে। লাষ্টত এয়া চাওকচোন, এটা ওলাওঁতে আপোনাৰ হেৰি হয়, ভালকৈ পুৰত নহ'লে, মাথাটো অকল দেখি পায়, গাটো অকণো নায়েই, এইটো ভালকৈ নহ'লে গৈ পেলাই। আজিলৈ ইমানেই, বাই বাই।